হে এভৰিৱান ৱেলকাম টু মাই চেনেল হাঁহৰ মাংসৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছোঁ। মই মাংসখিনিত নিমখ হালধি সানি লৈছোঁ। এইখিনি কেমেৰাটো অফ আছিল সেইকাৰণে দেখুওৱা নহ'ল, ঢাকি ৰাখিছোঁ। এতিয়া মই আগতেই কৰিব আপুনি এইটো কাম, মই দেৰি হৈছে কৰা। পিঁয়াজ জলকীয়া তেজপাত এনেকৈ মই লৈ লৈছোঁ। এখন কেৰাহী পাতি লৈছোঁ মই গেছত আৰু গৰম হোৱাৰ পাছত তেল দিম। তেল মই ইয়াত বেছি ব্যৱহাৰ নকৰোঁ কিয়নো মাংসৰ পৰা তেল বহুত ওলাব পিছলৈ, গতিকে এতিয়া তেলখিনি গৰম হৈছেই। আদা নহৰুৰ পেষ্ট অকণমান বনাই লৈছোঁ মই। ইয়াত মই এতিয়া শুকান জলকীয়া দি দিছোঁ আৰু তেজপাত আৰু পিঁয়াজখিনিও দি দিম। পিঁয়াজ মই মিডিয়াম চাইজৰ 2টা কাটি লৈছিলোঁ আৰু পিঁয়াজখিনি এতিয়া মই দি দিলোঁ। তাৰপাছত তেজপাত কেঁচা জলকীয়া আটাইখিনি মই দিছোঁ। জলকীয়া মই আদা নহৰুৰ পেষ্টৰ লগতো পিচি ইয়াতো মই দিছিলোঁ আগতেই। আপুনি জ্বলা যিমান খায় সিমান ব্যৱহাৰ কৰিব। এতিয়া আটাইখিনি দি দিলোঁ আৰু ভাজি থাকিম মই যাতে মছলাখিনি তলত লাগি নাযায়, তাৰ বাবে মই অকণমান ইয়াত পানী ব্যৱহাৰ কৰিম। মছলাখিনি তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে মানে আদা নহৰুৰ কেঁচা গোন্ধটো অলপ নাযায় তেতিয়ালৈকে। আৰু গেছৰ ফ্লেমটো এইখিনি সময়ত আমি অকণমান কমকৈ ৰাখিম, মছলাখিনি যাতে তলত লাগি নাযায়। এনেও নালাগে, পানী দিছোঁৱেই যিহেতু, তথাপিও লক্ষ্য ৰাখিব। শুকান মছলা জিৰা গুড়া, ধনিয়া গুড়া আৰু গৰম মছলা এইখিনি পিছত ব্যৱহাৰ কৰিম। হালধিৰ গুড়া অকণমান দি দিছোঁ। হালধিৰ গুড়াটো আগত মই মাংসটো দি ৰাখিছিলোঁ, গতিকে মই নিজে বুজি পিনে সেইটো দিছোঁ। আৰু নিমখো মই এতিয়া ব্যৱহাৰ কৰিম। নিমখটো দিওঁতে সাৱধান, আগত মাংসত নিমখ দিয়া আছে, পিছত আপুনি নিজে বুজি পাই যাব কিমান দিছে, গতিকে সেইটো জোখত দিব। মছলাখিনিৰ পৰা তেল বিৰিঙিছে, এইখিনি সময়তে মাংসখিনি মই দি দিছোঁ। আলু আৰু কোমোৰা মই কাটি ৰাখিছোঁ। আজি স্পেচিয়েল আমাৰ মানে কোমোৰাৰ মাংসৰ লগত কোমোৰাটোৱেই, গতিকে কোমোৰাটো আছে বাৰু, মই পিছত ব্যৱহাৰ কৰিম এইটো কোমোৰাটো। এতিয়া শুকান মছলাখিনি মই ইয়াতে যোগ কৰি দিছোঁ আটাইখিনি। আৰু এইখিনি দিয়াৰ পাছত ভাজি থাকিব লাগিব। মাংসৰ পৰা বহুত তেল ওলাব, গতিকে এইখিনি সময়ত আমি গেছটো অকণমান হাইয়ে ৰাখিম বাৰু। হাই টু মিডিয়াম এনেকৈ কৰি থাকিম। পাহৰি গৈছিলোঁ এটা বস্তু, জলকীয়াৰ গুড়া কালাৰৰ বাবে ব্যৱহাৰ কৰিছোঁ, আপুনি নিদিবও পাৰে। এনেও মাংসৰ কালাৰ, হাঁহ মাংস যিহেতু কালাৰটো খুব ধুনীয়া হয়েই। ইমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকে ভাজি থাকোঁতেই, আৰু পিছত আৰু কিমান ধুনীয়া হ'ব। গতিকে মই এনেকৈ ঢাকি প্ৰায় 5-10 মিনিট ভাজি থকাৰ পাছত এয়া দৃশ্য, মাংসখিনি কালাৰ সলনি হৈছে। এইখিনি সময়তে মই তেলো যথেষ্ট ওলাইছে। ইয়াতে মই কাটি ৰখা কোমোৰা আলু আৰুখিনি মই ইয়াতে এতিয়া দি দিম। কোমোৰাখিনি অকণমান মই মিডিয়াম চাইজত কাটিছোঁ, ডাঙৰ হ'লে বেছি ভাল হয় কিয়নো গলি যায়গৈ পিছত। গতিকে মই এতিয়া গোটেইখিনি দি দিছোঁ আৰু এনেকৈ ভাজি থকাৰ পাছত এইখিনি এনেকৈ সলনি হৈ গ'লগৈ। সেইখিনি সময়ত কেমেৰাটো অফ আছিল, ক্ষমা কৰিব। গতিকে আকৌ 5-10 মিনিট ভাজি থকাৰ পাছৰ এইটো দৃশ্য দেখিছে নহয় কিমান তেল ওলাইছে। পানী মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। আকৌ ঢাকি মই আৰু 5-10 মিনিটৰ কাৰণে ভাজিব লাগিব। এতিয়া মই লং, ইলাচি, ডালচেনি এইখিনিও ব্যৱহাৰ কৰিম পিছত, গতিকে মই এইখিনি অকণমান গৰম কৰি ল'ম। এনেকৈ মই চৰিয়াৰ ওপৰতে দি দিছোঁ, আপুনি বেলেগ কেৰাহীত গৰম কৰিবও পাৰে, মই এনেকৈয়ে দি লৈছোঁ। দেখিছে নহয়, এতিয়া এইখিনি মই উঠুৱাই দিয়াৰ পাছত দৃশ্য দেখুৱাইছোঁ আপোনালোকক। কোমোৰাও মোৰ প্ৰায় সিজি আহিছে। মই এতিয়া ইয়াত পানী ব্যৱহাৰ কৰিম। পানী মই বেছি ব্যৱহাৰ নকৰোঁ, আপুনি যদি জোলকৈ খাই ব্যৱহাৰ কৰিব। মই অকণমান মানে মোৰ গ্ৰেভি টাইপ খাম, গতিকে অলপ পানীটো মই কমকৈ ব্যৱহাৰ কৰিছোঁ। মাংস যিহেতু সিজিলে আগতে, গতিকে আপুনি নিজৰ ইচ্ছামতে পানী ব্যৱহাৰ কৰিব। এই যে শুকান মছলাখিনি, লং, ইলাচি, ডালচেনি এইখিনি পিচিলোঁ, এতিয়া এইখিনি মই দি দিম। আৰু অলপ পাছতেই 5 মিনিট পিছত মাংসখিনি নমাই দিলোঁ আৰু লাষ্টত মই দেখুৱাইছোঁ মাংসখিনি ফাইনেলি কেনেকুৱা হৈছে। আৰু দেখিছে নহয় ৰংটো। ভাত, পাপৰ, মাছ আৰু অকণমান দালি মই তেনেকৈ লৈ লৈছোঁ। গতিকে আজি যদি ৰেচিপিটো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ।